অসীমত যাৰ হেৰাল সীমা নৱম অধ্যায় ছায়াৰ মায়া। পৰাজয় মানি ধৰা দিয়াত মোৰ আপত্তি আছে। গৌৰীয়েও পৰাজয় স্বীকাৰ নকৰে। ফলত সেই প্ৰথম দিনাৰ দৰেই আজিও সমানে চলিয়ে আছে আৰু হয়তো থাকিবও। কিমান দিনলৈ কেনেকৈ কওঁ, কিন্তু সময়ে সময়ে গৌৰীক মই বুজি নাপাওঁ। আজিকালি উমা বা আন কাৰোবাৰ লগত মই যেতিয়া কথাত মগ্ন থাকোঁ, লক্ষ্য কৰি দেখিছোঁ গৌৰী অনুসন্ধিৎসুৰ নতুন দৃষ্টিৰে মোৰ চকুলৈ চাই থাকে। হয়তো তাত কিবা বিচাৰে, মই ধৰিব নোৱাৰোঁ। গৌৰীয়ে কি জানিব খোজে। মোক সম্পূৰ্ণৰূপেই চিনি পাইছে, তথাপি যেন সেই দৃষ্টি সন্দেহৰ। মোক যেন সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পৰা নাই। কিন্তু কিয়? বহুত সময়ৰ মূৰত এবাৰ হঠাৎ বহাৰ পৰা উঠি গৈ গৌৰীয়ে নিজেই আকৌ বাগিখন চলাবলৈ আৰম্ভ কৰিলে। লাহে লাহেও নহয়, একেবাৰে উন্মাদৰ দৰে। কোবাই কোবাই হুৰা দুটাকো উন্মাদ কৰি বাগিখন বিজুলী বেগেৰে এৰিছে। বাগিৰ ভিতৰত থাকিবলৈ ভয় হ'ল। কিছুদূৰ এনেভাৱে গ'লে যে বাগিৰ সৈতে কোনোবা খাৱৈত পৰি চুৰমাৰ হ'ম, সি নিঃসন্দেহ। ভিতৰৰ পৰাই গৌৰীক বাধা দিবৰ চেষ্টা কৰিলোঁ, কিন্তু গৌৰীয়ে ভ্ৰূক্ষেপ নকৰাত বাধ্য হৈ বাগিৰ দাঁতি বগাই কোনোমতে গৌৰীৰ ওচৰলৈ আহি হাতৰ পৰা লেকামডাল কাঢ়ি ল'লোঁ। হুৰা দুটাকো অলপ সংযত কৰিলোঁ। গৌৰীয়ে সেই অৱস্থাতে নামি আহিব খোজাত সকলো সংকোচ এৰি গৌৰীক এহাতেৰে সাবটি ধৰিলোঁ। খঙত লাজত গৌৰীৰ গাল দুখন টিকটিকিয়ে ৰঙা হৈ উঠিল। মোক বাধা দিয়াৰ আগতে চাৰিওফালে এবাৰ চাই ল'লে। কোনোবাই দেখিছে নেকি? আমাৰ কপাল ভাল। ওচৰত কি দূৰত আজি ৰঙা আলিত কেও ক'তো নাই। কঁকালৰ পৰা গৌৰীয়ে মোৰ হাতখন জোৰ কৰি আঁতৰাই দিয়াত ক'লোঁ, বাৰু হাত নিছোঁ, কিন্তু নামিব খুজিলে আকৌ। মনত থাকে যেন। চালকৰ সৰু আসনখনত দুয়ো ওচৰা ওচৰিকৈ বহি আহিছোঁ। এনে পৰিস্থিতিত পৰি গৌৰীয়ে কি ভাবিছে ক'ব নোৱাৰোঁ, কিন্তু মোৰ নিজৰে ভাল লগা নাই। হাজাৰ হওক, মই কমলনগৰৰ তৃতীয় ৰাজবিষয়া, এজন সন্মানিত ব্যক্তি। আমি দুয়ো হৈছোঁ কমলনগৰৰ আটাইতকৈ আদৰণীয় ডেকা গাভৰু। কোনোবাই আমাক দেখে বুলি ভয় কৰিয়েই মানুহ দুনুহ নথকা নিৰ্জন বাট এটাৰে বাগিখন ঘূৰাই লৈ পুনৰ ৰূপালী পামলৈকে লাহে লাহে গৈ আছোঁ। আকৌ ধৰোঁ বুলি গৌৰীয়ে নামি যাবলৈকো ভয় কৰিছে, অথচ শান্তিৰে বহি থাকিবলৈকো টান পাইছে। এবাৰ মুহূৰ্তলৈ কেৰাহীকৈ মোৰ ফালে চাই ক'লে, অসহায় কৰি সুবিধা লোৱাকে বীৰত্ব নকয়। তৎক্ষণাৎ উত্তৰ দিলোঁ, নিশ্চয় নকয়। মৰ্যাদাবোধ আত্মসন্মান আনৰ থাকক নাথাকক, মোৰ আছে। মানুহে এনে অৱস্থাত আমাক দেখিলে কি ভাবিব? ভাবিব সংসাৰৰ যিটো চিৰন্ত ৰীতি তাক আমি অৱহেলা কৰা নাই। হৈছে। মোক বাধা দি গৌৰীয়ে বিদ্ৰূপ কৰি উঠিল। নিজৰ বিচাৰেই সংসাৰৰ বিচাৰ নহয়, তাক দাবী কৰিবলৈ সামৰ্থ্যৰ প্ৰয়োজন। প্ৰবৃত্তিটো ইমান দিনে উচ্চ বুলিয়েই মোৰ ধাৰণা আছিল। ঠিকেই ধাৰণা আছিল। আচলতে প্ৰবৃত্তি মোৰ উচ্চই, মাথো মাজে মাজে সংগ দুখত পৰি যদি মোৰ অধোগতি হৈ থাকে, তাৰ বাবে দায়ী মই নহয়, আন। তাচ্ছিল্যৰ সুৰত গৌৰীয়ে ক'লে, তেন্তে আনবোৰৰ ওচৰলৈ গ'লেইতো হয়, মোৰ ওচৰত কিয়? যিহেতু সেই আনবোৰ মোৰ ওচৰতে, মোৰ উপায় কি? কি? গৌৰীয়ে গৰ্জি উঠিল। স্পৰ্ধাৰো এটা সীমা আছে। নামি যাওক মোৰ ওচৰৰ পৰা। যিয়ে এই নিৰ্লজ্জতা ভাল পায়, যিজনে তাক পাবলৈ ৰৈ থাকে, তেওঁৰ ওচৰত গ'লেই মই বেছি সুখী হ'ম। উচাত মাৰি গৌৰীয়ে আনফালে মুখ ঘূৰালে। মই স্পষ্ট ধৰিব নোৱাৰিলোঁ গৌৰীয়ে কাৰ কথা কৈছে, কিন্তু যাৰেই কথা কওক লাগিলে, সি নিশ্চয় এনেই কোৱা নাই। দেখিছোঁ আমাৰ ভালপোৱাৰ মাজত কোনোবা এজন থকা সম্বন্ধে। গৌৰী নিঃসন্দেহ, কিন্তু কোন সেইজন? এতিয়াহে বুজিছোঁ। গৌৰীৰ মুখত দেখা সেই সন্দেহ কালিমা নিশ্চয় সেইজনৰ কাৰণেই, কিন্তু ভাবি ভাবি নাপালোঁ কোন সেইজন। লাহেকৈ উত্তৰ দিলোঁ, ময়ো সুখী হ'লোহেঁতেন, পাছে আচলতে সেইজনৰ অস্তিত্বই বিচাৰি পোৱা নাই। নাপাবৰে কথা। ৰ'দ বতাহলৈ উলিয়াই অনাৰে সামৰ্থ্য আছে নে সাহসেই আছে? মোৰ আগত তেনেকৈ নজনা ভাও জুৰিবলৈ লাজ পোৱা উচিত। মনে মনে থাকিলোঁ। গৌৰীক এনে ভাৱ দেখুৱালোঁ যেন সেইজনৰ মোৰ মনত পৰিছে। কিন্তু ভাবি নাপালোঁ কোন হ'ব পাৰে সেইজন, যি আমাৰ মাজলৈ আহি গৌৰীৰ অশান্তিৰ কাৰণ হৈ উঠিছে। ৰূপালীপাম পায়ে দেখিলোঁ চিৰিয়েদি যদুসুৰা নামি আহিছে। অলপ আচৰিত হ'লোঁ। সুৰাক ঘৰৰ বাহিৰ হোৱা খুব কমেই দেখোঁ, বোধ কৰোঁ আতই আজি লগত নাই। আমাক বাগিৰ পৰা নমা দেখি সুৰাই সুধিলে, এই আবেলিখননো তহঁতহাল ক'ৰ পৰা আহিলি? আগলৈ